নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে জেহেৰি টেক ইউটিউব চেনেল। আজি IPL খেল সম্বন্ধীয় এক ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। এয়া আচলতে IPL প্ৰেমীসকলৰ বাবে এক নিশ্চয়কৈ বেয়া খবৰ। IPLৰ পৰৱৰ্তী খেলসমূহ বাতিল হোৱাৰ সম্ভাৱনা আছে, যিহেতু দিল্লী কেপিটেলছৰ 3জনকৈ খেলুৱৈৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইতিমধ্যে দিল্লী কেপিটেলছ অৰ্থাৎ DC যিটো দল আছে, টিম আছে, সেই টিমৰ 3জনকৈ খেলুৱৈৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCIয়ে জনোৱা অনুসৰি পুনেলৈ গৈছিল দিল্লী কেপিটেলছে খেলিবলগীয়া IPLৰ মেচসমূহ COVID-19ৰ বাবে বাতিল কৰিবলগীয়া হয়। দিল্লী কেপিটেলছৰ ফিজিঅ' পেট্ৰিক ফাৰহাৰ্ট COVID-19ত আক্ৰান্ত হোৱাৰ পাছতে দলটোত আৰু 2জন খেলুৱৈ কোভিডত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে এজন বিদেশী খেলুৱৈও। আনহাতে দিল্লী কেপিটেলছৰ সমগ্ৰ দলটোৱে বৰ্তমান RT-PCR পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে। দলটোৰ 3জনকৈ খেলুৱৈ কোভিডত আক্ৰান্ত হোৱাৰ ফলত মুঠ পজিটিভৰ সংখ্যা 3জনলৈ বৃদ্ধি পাইছে। কোভিডৰ সংক্ৰমণ যদি এনেদৰে বৃদ্ধি পাই থাকে, তেন্তে IPLৰ খেলসমূহ বাতিল হোৱাৰ সম্ভাৱনাই অধিক। নিশ্চয়কৈ IPL প্ৰেমীসকলৰ বাবে এক বেয়া খবৰ। IPLৰ পৰৱৰ্তী খেলসমূহ বাতিল হোৱাৰ সম্ভাৱনা আছে, যিহেতু দিল্লী কেপিটেলছৰ 3জনকৈ খেলুৱৈৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCIয়ে জনোৱা অনুসৰি পুনেলৈ গৈছিল দিল্লী কেপিটেলছ খেলিবলগীয়া IPLৰ মেচসমূহ COVID-19ৰ বাবে বাতিল কৰিবলগীয়া হয়। দিল্লী কেপিটেলছৰ ফিজিঅ' পেট্ৰিক ফাৰহাৰ্ট COVID-19ত আক্ৰান্ত হোৱাৰ পাছতে দলটোত আৰু 2জন খেলুৱৈ COVID-19ত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে এজন বিদেশী খেলুৱৈও। দিল্লী কেপিটেলছৰ সমগ্ৰ দলটোৱে বৰ্তমান RT-PCR পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে। দলটোৰ 3জনকৈ খেলুৱৈ কোভিডত আক্ৰান্ত হোৱাৰ ফলত মুঠ পজিটিভৰ সংখ্যা 3জনলৈ বৃদ্ধি পাইছে। কোভিডৰ সংক্ৰমণ যদি এনেদৰে বৃদ্ধি পাই থাকে, তেন্তে IPLৰ খেলসমূহ বাতিল হোৱাৰ সম্ভাৱনাই অধিক। নিশ্চয়কৈ IPL প্ৰেমীসকলৰ বাবে এক বেয়া খবৰ। IPLৰ পৰৱৰ্তী খেলসমূহ বাতিল হোৱাৰ সম্ভাৱনা আছে, যিহেতু দিল্লী কেপিটেলছৰ 3জনকৈ খেলুৱৈৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCIয়ে জনোৱা অনুসৰি পুনেলৈ গৈছিল দিল্লী কেপিটেলছ খেলিবলগীয়া IPLৰ মেচসমূহ COVID-19ৰ বাবে বাতিল কৰিবলগীয়া হয়। দিল্লী কেপিটেলছৰ ফিজিঅ' পেট্ৰিক ফাৰহাৰ্ট COVID-19ত আক্ৰান্ত হোৱাৰ পাছতে দলটোত আৰু 2জন খেলুৱৈ COVID-19ত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত আছে এজন বিদেশী খেলুৱৈও।